हेलो एवरीवन मोर आज এটা বহু দিনৰ মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া আপোনালোকে দেখি গম পাইছে বহুতে চিনি পাইছে এইখনক ভেল বুলি কয় মানে আজি আমাৰ গাঁৱত ভেল দিয়া উৎসৱ আছে ভেল দিয়া উৎসৱ কেনেকুৱা হয় কিছুমানে হয়তো জানিব পাৰে তথাপিও মই অকমান কৈ দিছো শিৱৰাত্ৰি যেনেকৈ শিৱক পূজা কৰা হয় আর কৃষ্ণ জন্মাষ্টমী কৃষ্ণক যেনেকৈ পূজা কৰা হয় তো তেনেকৈ ভেল দিয়া উৎসৱত লাহেশ্বৰী মা দেৱীক পূজা কৰা হয় তো গাঁৱত মানে গাঁৱলীয়া মানুহবিলাকে বিশ্বাস কৰে আৰু তো মই গাঁৱৰে আৰু তো আমি সকলোৱে বিশ্বাস কৰি লওঁ এটা মানে এইখন ভেলখন কলৰ দনাৰে ধুনীয়াকৈ সজাই ফুল দিয়ে তাতে সেন্দুৰ দিয়ে আৰু এইবিলাক মানুহে মালা গুঠি আনে নিজৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে তো ময়ো এডাল আনিছিলোঁ দাদাজনে পিন্ধাই দিলে আৰু ভেলখনৰ ভিতৰত প্ৰসাদ দি দিয়ে চাকি বন্তি জ্বলাই দিয়ে লগতে পাৰ চৰাই মালভোগ কল আৰু হাঁহৰ কণী এইসমূহ দি পেলাই এইখন ভেল ভালদৰে সজোৱা হয় আৰু আমি সেৱা চেৱা ল'লোঁ সকলোৱে সেৱা লৈ এতিয়া মানে অকণমান দেৰি ইয়াতে থাকিম তো আজি বহুত ৰ'দো দিছে ইমান গৰম তথাপিও মানে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ এতিয়া মানে গাঁৱৰ মানুহখিনিয়ে সেৱা লোৱা হৈ গ'ল আৰু এতিয়া ভেলখন ক'ত লৈ যাব আপোনালোকক সকলোখিনি দেখাম এয়া চাই থাকিব ভিডিঅ'টো মোৰ আপোনালোকে নমো কৰি দিয়া এখন এনেকৈ চাৰিজন মানুহে কান্ধত লৈ নদীৰ পাৰলৈ লৈ আনিলে উটাই দিবলৈ আৰু ইয়াৰ ঘৰতে অকণমান ঠেলি দিছে যাতে ভেলখন উটি যায় নহ'লে ইয়াতে ফাঁচি থাকিব তাৰ কাৰণে আৰু ইয়াতো আহি পেলাই সকলোৱে সেৱা ল'লে আৰু ভেলখন উটাই দিলে আৰু বহুতো ৰ'দ আছিলে বহুত মানুহ ওপৰতে থাকি গ'ল আপোনালোকক দেখাম বুলি আৰু তললৈ নামি আহিলোঁ আৰু নদীৰ পাৰত ভালো লাগে আহি পেলাই আৰু সকলোৱে এনেকৈ চাই আছে লগতে এইফালে বৰমাহঁতে নাম গাই আছিলে এনেকৈ নাম গাই পেলাই লাহেশ্বৰী মাক উটাই দিলে আৰু আমিও দূৰৰ পৰা সেৱা জনালোঁ ওচৰৰ পৰাতো সেৱা জনালোৱে আৰু ইয়াত আহি পেলাইও দূৰৰ পৰা অকণমান সেৱা জনালোঁ আৰু সকলোৱে ভেলখন চাই আছে কিমান দূৰলৈ উটি গ'ল লগতে এইখন আমাৰ আজি গাঁৱত মানে এখন ভেলে নহয় বহুতে ভেল দিব তো এইখন আকৌ এখন ভেল উঠাবলৈ লৈ আনিলে সকলোৱে অকণমান দেখাই দিলোঁ আমাৰখন উঠোৱা হৈ গ'ল এয়া আমাৰ মানুহখিনি আমি এতিয়া তাত যাম যাই পেলাই প্ৰসাদ খাম তো এইখন আকৌ এতিয়া উঠাই দিব এয়া আহি পাই অকণমান বহিলোঁ লগে লগে প্ৰসাদ বিলাই দিলে খুৰাজনে আৰু এয়া প্ৰসাদ লৈ আছে সকলোৱে প্ৰসাদ বিতৰণ কৰা হৈ গ'ল আৰু সকলোৱে প্ৰসাদ খোৱাত ব্যস্ত আৰু আজিৰ ভিডিঅ'টোত যিমানখিনি পাৰিলোঁ মই থুলমূলকৈ আপোনালোকক দেখালোঁ বা যিমানখিনি পাৰিলোঁ জনাই দিলোঁ মই যিখিনি জানো মোৰ পৰা এনেকুৱা মানে উৎসৱসমূহ আমাৰ গাঁৱলীয়া পৰিৱেশতে দেখা পোৱা যায় বহুতে আজিকালি বহুত কম হৈ গৈছে এনেকুৱা উৎসৱ পালন নকৰে তো আমাৰ গাঁৱত এইটো প্ৰত্যেক বছৰে পূৰ্ণিমাত মানে জেঠৰ পূৰ্ণিমাত পালন কৰা হয় যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে শ্বেয়াৰ কৰি দিব লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকৰ সৈতে লগ হ'ম বাই বাই